কলেজৰ দিনৰ কাহিনী মানে আমাৰ ঘৰৰ পৰা 6 কিলোমিটাৰমান দূৰৰ ছোৱালীজনী লগ পালোঁ মেলাত। মাক কচম নিজে একো এটা খোৱা নাই দেই, পইচা পাতি কথা ভাবি নিজে ভোকত আছোঁ। তাইক দেখি আৰু মোৰ দিলৰো বা কালা দিল খুলি দিছোঁ বোলে, আই কি খোৱা খাই লোৱা বোলে, এনেকুৱা মন দেই বোলো কি খোৱা খাই লোৱা বোলো, যেন মই প্ৰফেচৰডালহে আৰু এনেকুৱাকৈ মানে খৰচ কৰি দিম বুলি মই এম এটা লৈছোঁ দেই। তাৰপৰা লগালগ চাওমিন অৰ্ডাৰ কৰিলে বোলে, সেই চিকেন চাওমিন আৰু নিজে ভোকত আছোঁ অথনিৰ পৰা বোলো খাই লোৱা বোলো, মনতে ভাবিছোঁ। ন কৈ দিছোঁ বোলো খাই লোৱা বোলো, কি খোৱা খাই লোৱা। নিজে একো এটা খোৱা নাই দেই, ভোকত মোৰ মানে একদম মানে কেঁচু কুমতি মৌ হৈ আছে। মটত মানে বাজাজ চুপাৰ তেতিয়া তেল ভৰাবলৈ লাগে। তাৰপৰা কৈছে বোলে খাই উঠি বোলে সেই ঘৰলৈও কিবা এটা লৈ যাওঁ নি বোলে, কেইটাত উলিয়াইছে লৈ লোৱা বোলো। কি ল'বা? এই ৰসগোল্লা 6টা বোলে 60 টকা লৈ লোৱা। লৈ ল'লে ৰসগোল্লা লৈ মানে টালি টুপিটা লৈ দুইটা ওলাই আহিছোঁ। এতিয়া মানে যাব লাগে আৰু বাজাজ চুপাৰ ষ্টাৰ্ট কৰি পিনি তেল অকণমান ভৰাই বাটত দেই। সেই মুহূৰ্ততে কলঘৰ এটা ওলালেহি ন মোৰ আগত, ওলাই চাং মাৰি বোলো কোৱা কিন্তু ভালে আছে নে বোলো আছোঁ। তাৰপৰা সেই কি বুলি কয় ইটো বোলে এইজনী বোলে হেৰি তুমি বোলে হেৰিও নহয় জানো বোলে। মই বোলো কেলাইটো বোলো এইটো ওলালেহি বোলো সেই কি বুলি কয় মই বোলো অঁ কি হ'ল। তাৰপৰা বোলে সেই তাই বোলে আমাৰ বোলে সেই মাহিদৌ গাঁৱৰ ছোৱালীহে বোলে, অঁ মাহিদৌ গাঁৱৰ ছোৱালী বোলো। তাৰপৰা সেই বোলো ব'লা যাওঁ। তাৰপৰা সি কৈছে আকৌ সেই বোলে সেই ৰ'বা বোলে সেই তুমি বোলে বাইকত কেলৈ যাব লাগেনে বোলে, মোৰ বোলে সেই গাড়ী আছে নহয় বোলে AC থকা। দিওঁ নেকি বোলো এইটো কলা পাছফালৰ পৰা বোলো একদম বোলো যাব পৰতে বোলো আগুচি ধৰিলেহি এইটো বোলো হাৰামিটো। ইজনীয়ে এবাৰো নাযাওঁ বুলি নক'লেও কেলা চিধা উঠি ল'লেগে গাড়ীত ঘাপকে বোৱা গোল্লা চোল্লা লৈ। কেলা মনতে ভাবিছোঁ মোৰ জীৱনটোত কেলৈ এনেকুৱা হৈ বাৰু বোলো বাৰে বাৰে। তই ওলাইছিলি হোটেললৈ নিয়া আগতে ওলাবহি লাগে, ৰসগোল্লা লোৱা আগতে ওলাবহি লাগে, চব লৈ মেলি শেষ কৰা পাছতনো তই নিবলৈ ওলাবহি লাগেনে বাৰু কেলা। বোলো হৰমি কেলা গুচি আহিলোঁ খঙত।